কি ধৰণে পৰিচালনা কৰা হ'ব সেই কথা আলোচনা কৰিবৰ কাৰণে আমাৰ সাংবিধানিক সভা কনষ্টিটিউশ্যনেল এছেম্বলি গঠন কৰা হ'ল। এই কনষ্টিটিউশ্যন এছেম্বলিত বাবা চাহেব আম্বেদকাৰৰ সভাপতিত্বত এক দীঘলীয়া আলোচনাৰ অন্তত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে কনষ্টিটিউশ্যন এছেম্বলিত আমাৰ ভাৰতবৰ্ষৰ সংবিধান গ্ৰহণ কৰা হ'ল আৰু সেই সংবিধানক আমি 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমি ভাৰতবৰ্ষৰ সংবিধান হিচাপে আমি গ্ৰহণ কৰি ভাৰতবৰ্ষক এক সাৰ্বভৌম স্বাধীন গণৰাজ্য হিচাপে আমি পৃথিৱী দৰবাৰত ঘোষণা কৰিলোঁ। আমাৰ সংবিধানৰ প্ৰথম যিটো প্ৰিএম্বুল মূল কথাটোৱে হৈছে যে ভাৰতবৰ্ষ এখন স্বাধীন সমাজতান্ত্ৰিক এক ৰাষ্ট্ৰ হ'ব। ইয়াত সকলো ধৰ্ম, সকলো জাতিৰ, সকলো অঞ্চলৰ পুৰুষ মহিলাৰ সমান অধিকাৰ থাকিব আৰু এই নিৰ্বাচনৰ যোগেদি নিৰ্বাচিত হোৱা জনকল্যাণকামী চৰকাৰসমূহে আমাৰ দেশক আগবঢ়াই লৈ যাবৰ কাৰণে, আমাৰ দেশৰ দুখীয়া পিছপৰা শ্ৰেণীক আগবঢ়াই লৈ যাবৰ কাৰণে জনকল্যাণমুখী আঁচনি তেওঁলোকে গ্ৰহণ কৰিব। আমি স্বাধীনতাৰ গণতন্ত্ৰ ঘোষণা কৰাৰ পিছত আমি যথেষ্টখিনি আমি উন্নতি কৰিলোঁ। আগতে ভাৰতবৰ্ষৰ যেতিয়া 35-40 কোটি মানুহ আছিলে তেতিয়া আমাৰ খাবলৈ নুজুৰিছিলে। আমি বিদেশৰ পৰা খাদ্য শস্য আনিবলগীয়া হৈছিলে। আজি আমাৰ 125 কোটিতকৈ বেছি আমাৰ জনসংখ্যা হ'ল। আমি নিজেই আমাৰ খেতিয়কসকলে আমাৰ পঞ্চম বাৰ্ষিক পৰিকল্পনা মতে আমাৰ কৃষি উদ্যোগ এনেধৰণে উন্নতি হ'ল যে আজি আমি নিজেও খাই মাজে সময়ে আমি বিদেশলৈ খাদ্য শস্য ৰপ্তানি কৰিব পৰা হৈছোঁ। আমাৰ দেশ পৃথিৱীৰ ভিতৰতে এক উল্লেখযোগ্য আমাৰ ঔদ্যোগিক দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। আমাৰ দেশে পৃথিৱীৰ ভিতৰত পঞ্চম দেশ হিচাপে মংগল গ্ৰহলৈ আমি উপগ্ৰহ পঠিয়াবলৈ সফল হৈছোঁ। শিক্ষাৰ ক্ষেত্ৰত, অন্যান্য ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছোঁ। তথাপিও আমাৰ দেশৰ এতিয়া বহুখিনি কাম আমাৰ কৰিবলগীয়া আছে। তাৰ দুটা প্ৰধান কাম হৈছে যে আমাৰ দেশৰ পৰা দৰিদ্ৰতা আৰু নিৰক্ষৰতা দূৰ কৰিবলৈ এতিয়াও অলপ বাকী। সেইকাৰণে আজি আমি এই তিৰংগা পতাকাৰ তলত থিয় হৈ আমি সকলোৱে আজি শপত গ্ৰহণ কৰিব লাগিব যে ভাৰতৰ দায়িত্বশীল নাগৰিক হিচাপে আমি দায়িত্ব পালন কৰি আমাৰ দেশক যাতে নিৰক্ষৰতা দৰিদ্ৰতাৰ পৰা মুক্তি দি আমাৰ দেশখনক পৃথিৱীৰ ভিতৰতে সৰ্বোত্তম দেশ হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ, তাৰ প্ৰতিজ্ঞা লৈ আজি আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। এই দুআষাৰ কৈ মই আকৌ এবাৰ আপোনালোক সকলোকে এই পবিত্ৰ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে যোনে যেনেকুৱা যি দায়িত্বত আছে আমাৰ এই গণতন্ত্ৰ, আমাৰ এই সংবিধান, আমাৰ এই স্বাধীনতাক ৰক্ষা কৰি আমি আগবাঢ়ি যাম। এই দুআষাৰ কৈ আপোনালোকক সকলোকে ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ বাবে ছাৰক মই বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটি ব্যাখ্যামূলক গীত পৰিৱেশন কৰিবৰ বাবে से अच्छा हिंदुस्तान हमारा हमारा सारे जहां से अच्छा हिंदुस्तान हमारा हमारा सारे
हिंदुस्तान हमारा हमारा सारे जहां से अच्छा। पर्वत वो सबसे ऊंचा, आकाश माता। पर्वत वो सबसे ऊंचा, आकाश माता। वो शंकर हमारा, वो फैसला हमारा, सारे जहां से अच्छा। हिंदुस्तान हमारा हमारा सारे जहां से अच्छा। मोदी में चलती है जिसकी हजार नदियाँ, मोदी में चलती है उसकी हजार नदियाँ। गुलशन है जल के दम से, गुलशन है जल के दम से। गछ के जिला हमारा हमारा सारे जहां से अच्छा। हिंदुस्तान हमारा हमारा सारे जहां से अच्छा। मजहब नहीं सिखाता आपस में धैर रखना, मजहब नहीं सिखाता आपस में धैर रखना। हिंदी है हम, हिंदी है हम, हिंदी है हम वतन की। हिंदुस्तान हमारा हमारा सारे जहां से अच्छा। हिंदुस्तान हमारा हमारा सारे जहां से अच्छा। बुलबुले इसकी, ये गुलिस्तान हमारा हमारा सारे जहां से अच्छा। सारे जहां से अच्छा, सारे जहां से अच्छा। ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ আৰু আজি এই বিশেষ দিনটোত